নকল সোণৰ ব্যৱসায়টোৰ লগত বহু কেইগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু ৰাজনৈতিক নেতা জড়িত আছে বুলি জুনমণি ৰাভা পৰিয়ালে ন্যায় পাব আৰু দুখ কাদুৰ পানিকা পানী সকলো বিপিএফে প্ৰটেষ্ট কৰিছে ইয়াত একো নাই বিপিএফে যদি কাম কৰিছে ৰাইজৰ কাৰণে কাম কৰিছে অকল বিপিএফৰ সমৰ্থকসকলে কষ্ট নাপাব আপোনালোকেও পাব সিপিআই ইউপিএফএলৰ সমৰ্থক বা বিজেপিৰ সমৰ্থকসকলে কষ্ট পাব নেতৃত্বত এই অনুসন্ধানটো হ'বলৈ গৈ আছে বিষয়াগৰাকীক লৈ মই ক'বলগীয়া একো নাই কিন্তু চিবিআই বৰ্তমান বিজেপি কেন্দ্ৰীয় চৰকাৰৰ এক ৰাজনৈতিক অনুষ্ঠানলৈ পৰ্যবেক্ষিত হৈছে সেইকাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আৰম্ভণিৰ পৰাই কৈছিলোঁ যে চিবিআই তদন্ত হওক এগৰাকী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ তত্বাৱধানত যাতে চিবিআই গোটেই তদন্ত প্ৰক্ৰিয়াটোক উচ্চতম ন্যায়ালয়ে প্ৰত্যক্ষভাৱে তদাৰক কৰিব পাৰে কাৰণ আমি যোৱা ৮-৯ বছৰত দেখিছোঁ যে চিবিআই ইডি ন্যায়ৰ দৰে সংস্থাবিলাক বৰ্তমান কেন্দ্ৰীয় বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজনৈতিক কাৰণত ব্যৱহাৰ কৰিছে আৰু জুনমণি ৰাভা কেছটো অতি এটা সংবেদনশীল কেছ এই কাৰণেই যে অসমৰ প্ৰতিগৰাকী সচেতন ব্যক্তিয়ে সন্দেহ কৰে জুনমণি ৰাভাৰ পৰিয়ালে সন্দেহ কৰে যে এই নকল সোণৰ ব্যৱসায়টোৰ লগত বহু কেইগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু ৰাজনৈতিক নেতা জড়িত আছে বুলি গতিকে ৰাজনৈতিক নেতা মানে কোন দলৰ হ'ব পাৰে সকলোৱে বুজি পাইছে আৰু জ্যেষ্ঠ আৰক্ষী বিষয়া যে জড়িত আছে এইবিলাক বিভিন্ন আপোনালোকৰ সংবাদ মাধ্যমত যিবিলাক অডিঅ' আমি শুনিছিলোঁ এই অডিঅ'বিলাক ভাইৰেল হওঁতে কিছু তথ্য আমি দেখা পাইছোঁ সেইকাৰণে আমি কৈ আছোঁ যে চিবিআই বিষয়াগৰাকীয়ে তদন্ত কৰিবলৈ অহা কথাটো ঠিকে আছে বিষয়াগৰাকীক লৈ আমাৰ ব্যক্তিগত মতামত একো নাই কিন্তু আমি কৈ আছিলোঁ যে উচ্চ ন্যায়ালয়ৰ এগৰাকী কৰ্মৰত ন্যায়াধীশৰ তত্বাৱধানত এই অনুসন্ধানটো যদি হয় তেতিয়াহ'লে ৰাইজৰ আস্থা বিশ্বাস আৰু বৃদ্ধি পাব জুনমণি ৰাভা পৰিয়ালে ন্যায় পাব আৰু দুখ কাদুৰ পানিকা পানী সকলো চৰকাৰে স্কুল কলেজ বনাব না স্কুল কলেজ ভাঙাব আজিলৈকে বিটিচি 400খনৰ বেছি স্কুল ভাঙাই দিছে এইটো বিটিচি বাকী জানে এতিয়া আকৌ স্বাস্থ্য বিভাগত আহিলে হস্পিটেল নতুন বনাব না হস্পিটেল ভাঙাব এটাও হস্পিটেল তেখেতসকলে সেই 4 বছৰত বনোৱা নাই ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটেলখন বিটিচিৰ ভিতৰত সবতকৈ ডাঙৰ হস্পিটেল এইটোকে আজি ভাঙাবলৈ গৈ আছে এইটো কি চৰকাৰৰ দায়িত্ব আৰু বেছি কৰিব না কমাই দিব হস্পিটেল ভাঙাই পেলাই তেখেতসকলে স্বাস্থ্য বিভাগৰ দ্বাৰা আবার জনসাধাৰণক কেনেকৈ স্বাস্থ্যৰ কাম কৰিব বিচাৰিছে আমি হ'বলৈ নিদিওঁ ইয়াত দল সংগঠনৰ কথা নহয় মানুহবিলাকে যদি ভাবে যে এইখন ৰেলী এইখন প্ৰটেষ্ট বিপিএফে কৰিছে বুলি যদি ভাবে য'ত কংগ্ৰেছৰ পৰা আৰম্ভ কৰি চিপিএমৰ পৰা আৰম্ভ কৰি সব দল সংগঠন আছে ভাবি লওক যে বিপিএফে প্ৰটেষ্ট কৰিছে ইয়াত একো নাই বিপিএফে যদি কাম কৰিছে ৰাইজৰ কাৰণে কাম কৰিছে আজি আমি লাজ কৰিছোঁ দুখ প্ৰকাশ কৰিছোঁ যে দল সংগঠনৰ নাম লৈ পেলাই ইউপিপিএলৰ আমাৰ ৰাইজে কোকৰাঝাৰ টাউনত আৰু বিজেপিৰ সাপোৰ্টাৰ ৰাইজে প্ৰটেষ্টত ওলাই অহা নাই কালি পৰহি যদি ইয়াত কষ্ট পায় অকল বিপিএফৰ সমৰ্থকসকলে কষ্ট নাপাব আপোনালোকেও পাব সিপিআই ইউপিএফএলৰ সমৰ্থক বা বিজেপিৰ সমৰ্থকসকলে কষ্ট পাব এইটোৱেই কেৰেক্টাৰ এই চৰকাৰৰ এই বিজেপি চৰকাৰ সেই ইউপিএফএলৰ চৰকাৰৰ কেৰেক্টাৰ সেইটোৱেই জনসাধাৰণৰ দুখ জনসাধাৰণৰ কষ্ট জনসাধাৰণৰ কোনো ধৰণৰ ট্ৰাবল কষ্টটো তেখেতসকলে বুজিব নোৱাৰে এইটো গণতান্ত্ৰিক এটা জনমত ৰাইজে বিচাৰিছে হস্পিটেলখন থাকক আন্দোলন কৰিছে ইয়াৰ কাৰণে গণতান্ত্ৰিকভাৱে এই কথাটো যদি বুজিব নোৱাৰে কি চৰকাৰ হ'ব ৰাইজৰ কাৰণে কি কাম কৰিব